সন্তাতা মুকেশ আম্বানীতকৈ 10 গুণ বেছি ধনী এইগৰাকী মুছলমান যুৱতী পৃথিৱীৰ আটাইতকৈ ধনী ও সুন্দৰী মুছলমান যুৱতী শেখ মাহিৰা ডুবাইৰ ৰাজকুমাৰী শেখ মাহিৰাৰ 1 ঘণ্টাৰ উপাৰ্জন ভাৰতীয় টকা 2 কোটি তেওঁ প্ৰতি ঘণ্টাত টুকিয়া সহায় কৰে কোটি টকা শেখ মাহিৰাই এটা ৰাতিৰ যিকোনো অনুষ্ঠানৰ বাবদ লয় 30 কোটি টকা হিজাব নিপিন্ধিলেও কোনেও একো কৰিব নোৱাৰে মানি নচলে ইছলামিক নীতি নিয়ম প্ৰতিদিনে কোটি কোটি টকা খৰচ কৰি উৰুৱাই দিয়ে কাকো ভয় নকৰে একচন নিজে লয় 2-3 সপ্তাহৰ বাবে ব্যৱহাৰ কৰে একোখন গাড়ী কাপোৰ সলনি কৰাৰ দৰে প্ৰতিবাহে সলনি কৰে নিজৰ ড্ৰাইভাৰ ভাল লগা যিকোনো বস্তু কিনি পেলাই খুৰাৰ নামত প্ৰতি বছৰে খৰচ কৰে 280 কোটি টকা ৰূপে গুণে বলিউড হলিউড অভিনেত্ৰীতকৈও আগবঢ়া আপুনি জানেনে কোনে এইগৰাকী মুছলমান যুৱতী আপুনি মই যিমান টকা উপাৰ্জন কৰো তাতকৈ বহু বেছি গুণে টকা এইগৰাকী মুছলমান যুৱতীয়ে এদিনতে উৰুৱাই দিয়ে আন মুছলমান মহিলাৰ দৰে তেওঁ হিজাব নিপিন্ধে মানি নচলে ইছলাম ধৰ্মৰ বেছিভাগ নিয়ম নীতি তেওঁ কোনেও একো কৰিব নোৱাৰে কাৰো আদেশ তেওঁ নেমানে নিজৰ মতে চলে এয়াই হৈছে ডুবাইৰ ৰাজকুমাৰী শেখা মেহৰা হিজাব পৰিহাৰ কৰা ডুবাইৰ ফেশ্বনেবল ৰাজকুমাৰী মাহেৰাৰ পিতৃ শেখ মোহাম্মদ কোনো কঠোৰ নিয়ম মানি নচলে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইৰ শক্তিশালী ব্যক্তি শেখ মোহাম্মদ বিন ৰছিদ আল মাকটুমৰ কন্যাই আজিকালি ছ'চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে ৰাজকুমাৰী মাহেৰা বিনত মোহাম্মদ বিন ৰছিদ আল মাকটুম অতি ষ্টাইলিছ আৰু তেওঁৰ প্ৰতিটো ষ্টাইল ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় মাহেৰাৰ বৰ ধুনীয়া আৰু বহু অনুষ্ঠানত দেখা যায় 1994 চনৰ 26 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা মাহেৰা বাস কৰা ডুবাইত ইছলামৰ কঠোৰ অনুগামী কিন্তু মাহেৰা ইছলামিক নিয়ম মানি নচলে 11 জন ভাই ভনীৰ মাজত ডাঙৰ দীঘল হোৱা মাহেৰা শেখ ৰছিদৰ প্ৰিয় ডুবাইৰ প্ৰধানমন্ত্ৰী মাহেৰাৰ কলিজাৰ টুকুৰা আৰব দেশৰ আটাইতকৈ ধুনীয়া ৰাজকুমাৰী বুলি কোৱা হয় শেখ ৰছিদৰ আটাইতকৈ ধনী সন্তান কেতিয়াও হিজাব পৰিধান নকৰা মাহেৰাই অতি বিলাসী জীৱনশৈলী কটায় শেখ মোহাম্মদৰ পৰিয়ালটো যথেষ্ট বৃহৎ আৰু তেওঁৰ 6টা বিবাহ কৰিছে যাৰ পৰা তেওঁৰ 6টা সন্তান আছে মাহেৰাৰ মাকৰ নাম গ্ৰিগোৰাকুছ মাহেৰাৰ মাকৰ নাম গ্ৰিগোৰাকুছ আন আৰব দেশৰ মহিলাতকৈও মাহেৰাক দেখাত বেলেগ তাই এতিয়াও বিয়া হোৱা নাই আৰু তাই সদায় উজ্জ্বল ৰঙৰ কাপোৰ পিন্ধি ভাল পায় লগতে তেওঁ কেতিয়াও মূৰ ঢাকি থকা দেখা পোৱা নাযায় জন্মৰ সময়ত মাক দেউতাকে তাইৰ নাম ৰাখিছিল ক্ৰিষ্টিনা কিন্তু পিছলৈ আৰব দেশ অনুযায়ী ইয়াক মাহেৰালৈ সলনি কৰা হ'ল মাহেৰা মানে সৌন্দৰ্য কোমলতা আৰু ৰাজকীয় আচাৰ ব্যৱহাৰৰ নাৰী মাহেৰাৰ মাক গ্ৰীচৰ ইয়াৰ বাবে তেওঁক পশ্চিমীয়া দেশসমূহৰ স্বাধীনতা দিয়া হৈছে বুলি বিশ্বাস কৰা হয় মাহেৰাই জায়েদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি তাৰ পিছত অক্সফৰ্ড এভিয়েশ্যন কলেজলৈ যায় ইয়াৰ পৰাই তাই এথেন্সলৈ গৈছিল আৰু ইয়াতে তাই বাকী পঢ়া-শুনা সম্পূৰ্ণ কৰিছিল গ্ৰীচৰ পৰা মাহেৰাই অশ্বাৰোহী ক্ৰীড়াৰ প্ৰশিক্ষণ লৈছিল 2009 চনৰ পৰা মাহেৰাই ডুবাইত বাস কৰি আহিছে আৰু পিতৃৰ সৈতে দেশখনক আগুৱাই নিয়াত সহায় কৰে ৰিপৰ্ট অনুসৰি মাহেৰা আল মাকটুমে বৰ্তমান কাকো ডেটিং কৰা নাই মাহেৰা অবিবাহিত ব্যক্তিগত জীৱনৰ বিষয়ে তাই একো প্ৰকাশ নকৰে